তো হেল্ল' গাইস, পোনপ্ৰথমে ডিএ লাৰ্ণিং পইণ্টলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আৰু আজি আমি শিকিম ত্ৰিগোনোমেট্ৰিৰ মেজিক। হয়, ত্ৰিগোনোমেট্ৰিৰ মেজিক শিকিম আজি। তো কেনেকুৱাকে শিকিম বলক। তো মেজিকটো জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মেজিকটো আৰম্ভ কৰো আমি। তো ফাৰ্স্ট অফ অল আমি কি আঁকি লম, এইটো এটা ট্ৰায়াঙ্গল আঁকি লম, ৰাইট এংগল ট্ৰায়াঙ্গল আঁকি লম আমি। তো ট্রায়াঙ্গল যেহেতু আঁকিছো সেই হিসাবে চিনাক্ত কৰি লম হাইপোটেনাস, পারপেন্ডিকুলার আৰু আমাৰ বেস। তো হাইপোটেনাস মানে আমাৰ কৰ্ণ লম্ব, পারপেন্ডিকুলার মানে লম্ব আৰু বেসটো আমি জানো ভূমি। তো সেই হিসাবে আমি কি কৰি লম, ত্ৰিকোণমিতিৰ যোনকেইটা ফৰ্মুলা আছে এই ফৰ্মুলাখিনি আমি ফাৰ্স্ট অফ অল কেনেকুৱাকে সজাই লম, এনেকুৱাকে sin থিটা cos থিটা আৰু tan থিটা। একেবাৰে সহজতে আমি এইখিনি শিকিম। sin থিটাত কি আহিব যাতে আপোনালোকে চিৰদিনৰ কাৰণে মনত ৰাখে, সেইটো ট্ৰিক্স লৈ আহিছো। তো 4 নম্বৰত হ'ব, যেহেতু sin থিটাৰ বিপৰীত কি হয় আমাৰ cosec থিটা হয়, সেই কাৰণে আমি এইখিনি আমি অপজিটত লিখি লৈছো। cosec theta sec theta 6 নম্বৰ তোমাৰ আহি যাব cot theta। তো আমি এনেকে কোৱাকে সজাই লৈছো sin theta cos theta tan theta cosec theta sec theta cot theta। তো আমাৰ এতিয়া মেজিক ট্ৰিক্সটো এতিয়াহে আহি আছে, মেজিক ট্ৰিক্স। তো মেজিক জানিব হলে মন্ত্ৰ লাগে, মন্ত্ৰটো এতিয়াহে দিম আপোনালোকক, তেতিয়ালৈকে চাই থাকক। তোমার মন্ত্র রেডি হয়ে গেল। তোমার মন্ত্রটো কি আছে বলো। পাকিস্তান ভোকা পেয়াসা, হিন্দুস্তান হারা ভরা, মানে কি হয় না? তো আমি ইয়ার পর কি লম, ফার্স্ট আখর কেটা বাছিয়ে লম, পাকিস্তান পি, ভোকা বি আর পেয়াসা পি, হিন্দুস্তান এইচ, হারা ভরা এইচ, সরি ভাড়ার পর আহিব বি। তো আমার ইয়াতে কি আহি যাব আপোনালোকে ভাবি আছে হয়তো এইটো মানে কি। তো আমি এনেকুৱাকে সজাই লৈছো আৰু এইটো যেহেতু সিরিয়ালি লিখা হৈছে আমি ইয়াতে সিরিয়াল দি লম, আমি ক্ৰমান্বয়ে সজাই লম 1 2 3। এতিয়া আহি যাব ট্ৰিক্সটো। এতিয়া সব কেনেকুৱাকে কৰিছো, যেহেতু আমি দুটা বাক্য খালি মনত ৰাখিম, দুটা মন্ত্ৰ মনত ৰাখিম, পাকিস্তান ভোকা পেয়াসা, হিন্দুস্তান হাৰা ভৰা, আৰু ইয়াৰ পৰা আমি কি পাম, পি বি পি এইচ এইচ বি, মানে কি ইয়াতে সজাইলাম আমি। এক নম্বৰত কি আছে আমাৰ sin থিটা, ইয়াতে এক নম্বৰত কি আছে p বাই h, মানে p বাই h হয় না। p বাই h মানে কি, লম্ব বাই কর্ণ, sin থিটা আহি গল আমাৰ। cos থিটা কি হ'ব, দুই নম্বৰত আছে cos থিটা। তো ইয়াৰ আগত আৰু এটা কথা জানিলো আমি, যেহেতু sin থিটাৰ বিপৰীত কি আছে cosec থিটা, cosec থিটা কি হ'ব h বাই p। তো আমি পাই গলো দুটা। আৰু নেক্সট দুই নম্বৰত কি আছে আমাৰ cos থিটা, cos থিটা কি হ'ব এতিয়া b বাই h। আৰু cos থিটাৰ বিপৰীত কি আছে sec থিটা আছে আমাৰ, মানে h বাই b আহিব। আৰু লাষ্টত কি আছে আমাৰ তিন নম্বৰত কি আছে tan থিটাটো আছে, tan থিটাৰ ফৰ্মুলাটো আমাৰ আহি যাব b p সরি p বাই b। তো tan থিটাত কি আহি গল আমাৰ p বাই b, আৰু tan থিটাৰ বিপৰীত কি আছে আমাৰ cot থিটা আছে। তো আমি কেনেকে লিখিম b বাই p, এটো আমাৰ আহি যাব cot থিটাৰ ফৰ্মুলাটো। তো আমাৰ হাতত ফর্মুলা রেডি হয়ে গেছে। তো এক্সাম্পলৰ সৈতে আমি আগবাঢ়িম।
এতিয়া চাওক ইয়াতে মই যে কৈছিলো মেজিক ট্ৰিক্সটো মই আকৌ ৰিমাইন্ড কৰি দি আছো পাকিস্তান ভোকা পেয়াসা হিন্দুস্তান হাৰা ভাৰা এই দুটা বাক্য মনত ৰাখিব আৰু ইয়াৰ পৰা ফৰ্মুলাখিনি ওলাই ল'ব এনেকে পাকিস্তানৰ পৰা পি ভোকাৰ পৰা বি পেয়াসাৰ পৰা পি দুটা বাক্য একেবাৰে সহজ সেই কাৰণে মানে মনত থাকিব বুলি ভাবো মই আৰু আপোনালোকে মেজিকটো মনত ৰাখিব তেতিয়াহলে আমি কি কৰিম এতিয়া এক্সাম্পলৰ সৈতে আগবাঢ়িম যেহেতু আমাৰ হাতত কি হৈ গল ফৰ্মুলাখিনি ৰেডি আছে আৰু এইখিনি আমাৰ হয়তো মনত থাকিব বুলি আশা কৰিলো মানে মনত থাকিবই লাগিব নহলে মেজিচিয়ান কেনেকৈ হ'ব তো এতিয়া মেজিক ট্ৰিক্সৰ সৈতে আমি আগবাঢ়িম এক্সাম্পলৰ তো ধৰক sin θ = 3/5 দিয়া আছে আমাৰ তো cos θ = what তো cos θ ইয়াতে তো আমি এতিয়া মেজিকৰ কাৰণে আমি তো এনেকুৱা ক'ব নোৱাৰো যে যেহেতু নিয়ম এটা আছে আমাৰ কি sin θ ৰ বিপৰীত cosec θ আছে ইয়াতে তো cosec θ নাই ইয়াতে কি দিয়া আছে cos θ দিয়া আছে তো cos θ আমি কেনেকৈ ওলাম সেইটো কাৰণে কি আঁকিব ল'ব লাগিব আমাৰ এইটো ৰাইট এংগল ট্ৰায়াঙ্গল এটা আঁকি ল'ব লাগিব তো ইয়াৰ পৰা আমি গোটেইখিনি ওলাম যেহেতু কি ইয়াৰ পৰাই ফৰ্মুলাখিনি আহে হেই বুলি আমি এইখিনি আগত আঁকি ল'ম ইয়াতে আঁকাই আছে আপোনালোকে আঁকি ল'ব তো যেহেতু দিয়া আছে আমাৰ sin θ = 3/5 sin θ ৰ ফৰ্মুলাটো কি আছে আমাৰ p/h তো মানে p মানে কি আছে ইয়াতে p = 3 দিয়া আছে আৰু 5 আমাৰ দিয়া আছে sorry h p/h যেহেতু আমার sin θ কি দিয়া আছে p/h হয় না sin θ ৰ ফৰ্মুলাত আমি কি পাইছো p/h ইয়াতে সেম sin θ ৰ ফৰ্মুলাটো দিয়া sin θ ৰ মানটো দিয়া আছে আমি ইয়াৰ পৰা বেসৰ মানটো ওলাই লম p আৰু h ৰ মানটো আছে বেসৰ মানটো আমি ওলাই লম তো আমাৰ যেহেতু ইয়াতে দিয়া আছে p ৰ মান কিমান দিয়া আছে 3 আৰু h ৰ মান কিমান দিয়া আছে 5 তো বেসটো দিয়া নাই তো বেসটো আমি ওলাই লম কোৰ পৰা ওলাই লম যেহেতু আমি সকলোৱে জানো পাইথাগোৰাছৰ সূত্ৰটো h² = p² + b² হয় না এটো জানো আমি মানে কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ + ভূমি স্কয়াৰ ইয়াতে আমাৰ কৰ্ণ দিয়া আছে লম্ব দিয়া আছে নাই কি ভূমিটো নাই বেসটো নাই b² আহি যাব আমাৰ h² এটো এপিনে আহি গলা আপোনাৰ p2 এপিনে আহি গলে মাইনাস এটা আহি যাব p² তো আমাৰ h ৰ মানটো কিমান দি আছে 5 ইয়াৰ ওপৰত স্কয়াৰ আছে p ৰ মান কিমান দি আছে 3 স্কয়াৰ আছে 5² মানে 25 মাইনাস 3² মানে 9 আমাৰ আহি যাব 16 এতিয়া যেহেতু আমাৰ এই পিনে কি আছে b² আছে তেতিয়া হলে ইয়াতে আমি স্কয়াৰ বজাই লম তেতিয়া হলে স্কয়াৰটো উঠাব পাৰিম 16 ৰ স্কয়াৰ কিমান 16 ৰ মানে এটো বৰ্গ কৰিলে কিমান আহি যাব 4² তো আমাৰ এতিয়া স্কয়াৰটো ক্যান্সেল কৰিব পাৰিম স্কয়াৰ ক্যান্সেল b ৰ মান আহি যাব 4 যেহেতুকে আমি বেসৰ মান পাই গৈছো এতিয়া আমি যে cos θ tan θ গোটেইখিনি আমি ওলাব পাৰিম তো আমি কি পালো b ৰ মানটো 4 পাই গলো হয়নে b ৰ মানটো কিমান পালো 4 তো আমি cos θ সেই হিচাপে আমি ফৰ্মুলাত কি আছে ইয়াতে cos θ চাওক b/h আছে এতিয়া আমাৰ কিমান আহি যাব ইয়াতে cos θ ৰ মানটো আহি যাব যেহেতুকে দিয়া আছে আমাৰ বেসৰ মান 4 মানে ভূমি বাই কৰ্ণ তো কৰ্ণৰ মান দিয়ে কিমান দিয়া আছে h ৰ মানটো দিয়া আছে 5 বুজি পাইছে cos θ মানে কি আছে আমাৰ b/h b মানে বেস h মানে হাইপোটেনাস মানে ভূমি বাই কৰ্ণ তো ভূমিৰ মানটো আমি কিমান পালো b ৰ মানটো পালো 4 আৰু হাইপোটেনাস আগতে দিয়া আছিল 5 তো আমাৰ আহি গল cos θ ৰ মানটো এটো 4/5 তো আজিলৈকে ইমানে যদি ভিডিওটো ভাল লাগে ভাল পায় তেতিয়া হলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰি দিব যদি আমাৰ ফেসবুক পেজত চাই আছে তেতিয়া হলে ফলো কৰি পেলাই শেয়াৰ কৰি দিব